নমস্কাৰ, মই ডক্টৰ দীপামণি অসম জ্যোতিষ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিকালি প্ৰায় সকলো মানুহেই বাস্তু সচেতন। ঘৰ এটা বনোৱাৰ কথা ভাবিলেই ক'ত বনাব, কেনেকৈ বনাব এই কথাবোৰ মনলৈ অহাৰ লগে লগেই প্ৰায় সকলো মানুহেই বাস্তুসন্মতভাৱে বনোৱাৰ কথা ভাবে। আমি সৰুৰে পৰা গাঁৱৰ সমাজত গণক এজনক মাতি ঘৰৰ ভেটি চোৱাৰ প্ৰথা দেখি আহিছোঁ। সমাজৰ প্ৰচলিত নিয়ম মতে ভেটিটো চাই বা চোৱাই লৈ ঘৰ বন্ধা কাম আৰম্ভ কৰে। আজিকালি ঘৰ বন্ধাবলৈ লোৱা মাটিডোখৰ কেনেকুৱা হ'ব, প্ৰধান দুৱাৰ বা গেট কোনফালে হ'ব, মাটিডোখৰৰ ৰাস্তা কোনটো দিশত আছে, এই সকলোবোৰ চাই আগবঢ়াৰ লগে লগে বাস্তুসন্মত হোৱাৰ ওপৰতো গুৰুত্ব দিয়া হয়। শোৱা কোঠা কোন দিশত হ'ব, ৰান্ধনি ঘৰ ক'ত বহিব বা শৌচালয় কোনফালে হ'ব, কোনটো কোঠাত কি ৰং দিলে ভাল হ'ব বা বাস্তুসন্মত হ'ব, এই সকলোবোৰ কথাতে গুৰুত্ব দিয়া হয়। এইবোৰ অতি প্ৰয়োজনীয় কথা আৰু ঘৰ এটা বনোৱাৰ আগত এই সকলোবোৰ চাই বা জানি ভালদৰে আগবঢ়াৰ ওপৰতেই ঘৰখনৰ বা ঘৰখনত বাস কৰা লোকসকলৰ শান্তি, সুখ বা ভৱিষ্যতৰ বহুখিনি কথা ক'ব পাৰি যে প্ৰায় সকলোবোৰ কথাই নিৰ্ভৰ কৰে। গতিকে মই আজি অন্য এটা কথাহে ক'বলৈ লৈছোঁ। অৱশ্যে বাস্তুৰ লগত জড়িত কথাই বাস্তুৰ বিষয়ে ক'বলৈ লৈছোঁ। শোৱা কোঠা, ৰান্ধনিঘৰ, পূজাঘৰ বা নামঘৰ বা শৌচালয় বা প্ৰধান দুৱাৰ এইবোৰ নিৰ্মাণ কাৰ্যৰ ওপৰত গুৰুত্ব দি থাকোঁতে এটা কোঠাৰ বিষয়ে আমি প্ৰায়ে পাহৰি যাওঁ বা অন্য কোঠাবোৰৰ সমান গুৰুত্ব দিয়া নহয় এই কোঠাটো বনাওঁতে। সেইটো হৈছে ভোজন কোঠা বা ডাইনিং ৰুম। ঘৰটোৰ কোন দিশত ডাইনিং ৰুম হ'ব বা কি ৰং দিয়া হ'ব বা ডাইনিং টেবুলখন কেনেকুৱা হ'ব, এই কথাবোৰ ঘৰটো বনোৱাৰ সময়ত কেতিয়াবা গৌণ হৈ পৰা দেখা যায়। কিন্তু এনে কৰা উচিত নহয়। ঘৰৰ আনবোৰ কোঠাৰ সমানেই ডাইনিং ৰুমটো নিৰ্মাণৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া প্ৰয়োজন। কাৰণ এই কোঠাটোতে ঘৰৰ বা পৰিয়ালৰ সকলো সদস্য একেলগ হৈ ভোজন কৰে। প্ৰায়বোৰ ঘৰতে দেখা যায় অন্য সময়ত প্ৰত্যেকেই নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে, নিজৰ নিজৰ ৰুমত থাকে বা নিজৰ নিজৰ ৰুমত থাকি কাম কৰে। গতিকে ইজনে সিজনক লগ কৰি বা ইজনে ঘৰৰ গোটেইকেইজন একেলগে বহি পেলাই সময় কটোৱা খুব কম হয়। কিন্তু ভোজন কৰা সময়ত সকলোখিনি লগ হয়, মানে পৰিয়ালৰ সকলোকেইজন একেলগে বহি ভোজন কৰে। আৰু এনেকুৱা নিয়ম কিছুমান পৰিয়ালত দেখাই যায় যে ভোজন কৰিবলৈ হ'লে সকলোকেইজন একেলগে বহিহে কৰিব। আৰু পৰিয়ালৰ বিভিন্ন ধৰণৰ কথাও এইখিনি সময়তে আলোচনা হয়। বহুতো কামৰ সিদ্ধান্তও এই সময়তে লোৱা হয়। গতিকে এই কোঠাটো যদি ধুনীয়া হয়, ধুনীয়াকৈ সজাই পৰাই ৰখা হয় বা কোঠাটো নিৰ্মাণ কাৰ্য আৰু সকলো আচবাব যদি বাস্তুসন্মত হয়, তেন্তে পৰিয়ালৰ সকলো মানুহৰ ওপৰতে তাৰ ধনাত্মক প্ৰভাৱ পৰে। সদস্যসকলৰ স্বাস্থ্যৰ ওপৰতো ইয়াৰ প্ৰভাৱ লক্ষণীয়। ডাইনিং ৰুম ৰান্ধনিঘৰৰ ওচৰত বনোৱাত গুৰুত্ব দিব লাগে। ৰান্ধনিঘৰৰ ওচৰত হ'লে বহুত ক্ষেত্ৰত সুবিধা হয়। গতিকে ৰান্ধনিঘৰৰ ওচৰতেই ডাইনিঙৰ ব্যৱস্থা কৰিব লাগে। ভোজন গৃহ বা ডাইনিং ৰুম পশ্চিমত হ'লে শুভ। সেই ঘৰৰ পশ্চিম দিশৰ কোঠা ভোজন গৃহ হিচাপে ব্যৱহাৰ কৰিব লাগে। যদিও পশ্চিম দিশত শুভ, পূব বা উত্তৰতো ডাইনিং ৰুম কৰিব পাৰে। ৰান্ধনিঘৰ যিহেতু অগ্নিকোণত অৰ্থাৎ দক্ষিণ পশ্চিম কোণত বনোৱা হয়, ৰান্ধনিঘৰৰ উত্তৰ ফালে ডাইনিং ৰুমৰ ব্যৱস্থা কৰিব পাৰে। কিন্তু চিৰি বা খটখটিৰ ওচৰত বা তলত ডাইনিং ৰুম হ'ব নালাগে। ডাইনিং ৰুম ঘৰৰ প্ৰধান দুৱাৰৰ ওচৰত আৰু শৌচালয়ৰ ওচৰতো নাসাজিব। এনে কৰিলে ঘৰৰ সকলো সদস্যৰ ওপৰতে ইয়াৰ ঋণাত্মক প্ৰভাৱ পৰিব। ঘৰখনৰ উন্নতিৰ ক্ষেত্ৰতো বাধা হ'ব। আৰু তাৰোপৰি পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ ওপৰতো ইয়াৰ ঋণাত্মক প্ৰভাৱ লাহে লাহে লক্ষ্য কৰিব। অৰ্থাৎ ঘৰখনত যিটো ধনাত্মক শক্তি বা পজিটিভ এনাৰ্জিৰ প্ৰয়োজন হয়, সেই পজিটিভ এনাৰ্জিটোৰ ওপৰত ডাইনিং ৰুমটো বাস্তুসন্মত নহ'লে লাহে লাহে প্ৰভাৱ দেখিবলৈ পাব। আজিকালি বিভিন্ন ধাতুৰ বিভিন্ন ডিজাইনৰ ডাইনিং টেবুল ব্যৱহাৰ কৰি ডাইনিং ৰুমটোক আধুনিক কৰি সজোৱা দেখা যায়।
কিন্তু ডাইনিং টেবুলৰ ক্ষেত্ৰতো সাৱধান নহ'লে ঘৰ বা পৰিয়ালৰ সদস্যসকলৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱহে দেখিবলৈ পোৱা যায়। কাঠেৰে নিৰ্মিত বা কাঠৰ ডাইনিং টেবুল ব্যৱহাৰ কৰাই শুভফলদায়ক। ডাইনিং টেবুল গোলাকাৰ বা ডিম্বাকৃতিৰ হ'লে শুভফল লাভ কৰিব। সাধাৰণতে প্ৰায়বোৰ ঘৰতে দেখিবলৈ পোৱা চাৰিচুকীয়া ডাইনিং টেবুলো ৰাখিব পাৰে, কিন্তু টেবুলখনৰ চুক চাৰিটা জোঙা কৰি ৰাখিব নালাগে। ইয়াৰ উপৰিও আঠকোণীয়া টেবুলো ৰাখিব পাৰে। সাধাৰণতে ৰখাৰ দৰে টেবুলৰ চাৰিওফালে চকীবোৰ ৰখাটো শুভ। চকী 4, 6 বা 8খন হ'ব লাগে, অৰ্থাৎ যুগ্ম বা জোড় সংখ্যাৰ হ'ব লাগে। বিজোড় সংখ্যাৰ চকী ৰাখিব নালাগে, অৰ্থাৎ 3খন, 5খন, 7খন এনেদৰে এনে সংখ্যাৰ চকী ৰাখিব নালাগে। ডাইনিং টেবুল কোঠাটোৰ মাজত ৰাখিব লাগে, যাতে খোৱাৰ সময়ত চাৰিওফালৰ পৰা মানুহ বহিব পাৰে। ডাইনিং টেবুল বেৰত লগাইও ৰাখিব নালাগে। আৰু ডাইনিং টেবুল ফল্ডিং হ'বও নালাগে। সাধাৰণতে মানুহৰ ঘৰত ডাইনিং টেবুলৰ ওপৰত লাইট, ফেন আদি লগায়, কিন্তু এনে কৰা উচিত নহয়। ডাইনিং টেবুলৰ একেবাৰে ওপৰত কোনো বস্তু ওলোমাই ৰাখিব নালাগে। ফেন, লাইট বা হোম ডেক'ৰেশ্যনৰ যিকোনো বস্তুৱেই হওক, ঘৰ সজাবৰ কাৰণে যিকোনো বস্তু যে ডাইনিং টেবুলৰ ঠিক ওপৰত কিছুমানে লগাই ৰাখে, কিন্তু ডাইনিং টেবুলৰ ঠিক ওপৰত কোনো বস্তু ওলোমাই ৰখা উচিত নহয়। ডাইনিং ৰুমৰ বেৰত ঘড়ী এটাৰো প্ৰয়োজন যদি অনুভৱ কৰে, তেন্তে দেৱাল ঘড়ী এটা লগাব পাৰে, কিন্তু পশ্চিম বা দক্ষিণ ফালৰ বেৰত নলগাব। ঘড়ী লগালে পূব নাইবা উত্তৰ ফালৰ বেৰত লগাব। ক'লা ৰঙৰ ঘড়ী নলগাব। ডাইনিং ৰুমত বেচিন অৰ্থাৎ পানীৰ ব্যৱস্থাটো লাগিবই। বেচিন লগাব পাৰে বা লগাব লাগিবই, কিন্তু নৈৰিত অৰ্থাৎ দক্ষিণ পশ্চিম কোণত বেচিনৰ ব্যৱস্থা নকৰিব। দক্ষিণ ফালৰ বেৰতো বেচিন নলগাব। ডাইনিং ৰুমৰ অগ্নিকোণত কেতিয়াও বেচিন নলগাব। অগ্নিকোণ অৰ্থাৎ দক্ষিণ পূব কোণ। ডাইনিং ৰুমৰ উত্তৰ বা পূবত বেচিনৰ ব্যৱস্থা কৰিব পাৰে। এইবাৰ আহোঁ ৰঙৰ কথালৈ। ৰং কৰাৰ আগতে আপোনাৰ ডাইনিং ৰুমটো ঘৰটোৰ কোনটো দিশত অৱস্থিত সেইটো কথাত গুৰুত্ব দিহে ৰং কৰিব। ইয়াৰ মাজতে এটা কথা কওঁ যে ডাইনিং ৰুমটো আচলতে ঘৰটোৰ কোনো চুকত হ'ব নালাগে, মাজত হ'লে বেছি ভাল হয়। ডাইনিং ৰুমটো যদি পূব ফালে আছে, তেন্তে ডাইনিং ৰুমৰ বেৰত বগা ৰং কৰিব পাৰে। উত্তৰ ফালে হ'লে পাতল সেউজীয়া, আকাশ নীলা আদি ৰং কৰিব পাৰে। আকৌ দক্ষিণ ফালৰ বেৰত মেৰুন, ৰঙা বা হালধীয়া ৰঙো ব্যৱহাৰ কৰিব পাৰে। যদি গোটেইকেইখন বেৰতে বেলেগ বেলেগ ৰং কৰাৰ কথা ভাবে, তেন্তে দিশ অনুসৰি অৰ্থাৎ পূব ফালৰ বেৰত হোৱাইট বা অফ হোৱাইট এনেদৰে বেলেগ বেলেগ ৰং কৰিব পাৰে দিশ অনুসৰি। ডাইনিং ৰুমৰ পশ্চিম ফালৰ বেৰত এখন ডাঙৰ আইনাও ৰাখিব পাৰে। কেতিয়াবা দেখা যায় ডাইনিং ৰুম এখন ঘৰৰ আলোচনা গৃহ হৈ পৰে। ঘৰৰ বা পৰিয়ালৰ সকলো ধৰণৰ আলোচনা আৰু বহুতখিনি সিদ্ধান্ত লোৱাৰ প্ৰধান ঠাই হৈ পৰে ডাইনিং ৰুমটো। খোৱা বোৱা বা আলহী দুলহী শুশ্ৰূষাৰ ক্ষেত্ৰতো ডাইনিং ৰুমটো ঘৰ এখনৰ গুৰুত্বপূৰ্ণ অংগ। গতিকে ডাইনিং ৰুম বা ডাইনিং ৰুমৰ সাজ সজ্জা বাস্তুসন্মতভাৱে কৰিলে ঘৰ এখনত ধনাত্মক শক্তি বা পজিটিভ এনাৰ্জি প্ৰবাহিত কৰি ঘৰখনৰ সুখ শান্তি আৰু উন্নতিৰ ক্ষেত্ৰত সহায়ক কৰি তুলিব পাৰে। আজিলৈ ইমানেই। অন্য এটা বিষয় লৈ পিছত আকৌ লগ পাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।